মোৰ সৰলতা সুযোগ লৈ বহুত অপমান কৰিছ তই হেঁপাহ নপলা আৰু আজি দেউতাক মোৰ মনত নাই তেজৰ সম্বন্ধ নাথাকিলে বৰপিতাই মোৰ সকলো সেই বৰপিতাক মই আঘাত দিছো মাক আঘাত দিছো নন্দকাৰী যশোদা বাইদেউক আঘাত দিছো এই মেখেলাখনে মই কি কৰিম পিন্ধিবলৈ এখন মই কিয় নোৱাৰিবি তই দিয়া গেঞ্জিটো পিন্ধি মই দেখোন ঘূৰিয়ে ফুৰো চাবি নেকি কি ক'বলৈ আহিছো মইতো গেঞ্জি দিছো মানে ঘটনাটো ঘটা বুলি ঘটোৱা নাছিল ঘটি যায় প্ৰেম কৰো বুলি কোনেও কৰিব নোৱাৰে প্ৰেম হৈছে নবজি দেখি দরজ জাগিছে মোর দরজ তাতে জাগে অনুমানে করিব পারা নাই যে কি ভিক্ষম পরিণতি মাটি আনিছ ততরে অখম রাজ্য লয় দেউতা দেউতা পুরে এনেকুৱা হ'ব লাগে বুজিব কিন্তু মোৰ দৰে পাখণ্ড কুলংগাৰে জন্ম নহয় সকলোৱে যাতে এইবাৰ অলপ সাৱধান হৈ থাকে অতি সোনকালে সিহঁতৰ বস্তিত একোৰা চুই চলিব এই অলকে ছাচৰিকাৰ প্ৰতিশোধৰ ভাল লাগিছে এনেকুৱা জংলী অসমীয়াৰ মুখত এনেকুৱা গৰম গৰম আলফাজ শুনি তই কাক জংলী বুলি কৈছ তহঁতক কৈছো